গাইজ গুড মৰ্ণিং মই এতিয়া শুই উঠি ব্ৰাছ কৰি মুখ চুখ ধুই এতিয়া আমাৰ চাহ খাব মায়ে বনাই আছে চ' ময়ো খাম এতিয়া চাহ আৰু আমাৰ মৰ্ণিং টাইমত ৰাতিপুৱা এনেকৈ বাহিৰতে চাহটো বনাই মায়ে বিস্কুট ভুজিয়া খাম A few moments later. আৰু এইফালে অকণমান পাছতে আহিলে আমাৰ টিকলা বাবুটো তাৰপাছত তাক সদায় হাহুৱাব চেষ্টা কৰোঁ কিন্তু নাহাহে এনে ভিডিঅ'ত নাহাহে এনে হাঁহি থাকে কিন্তু তাৰপাছত আমাৰো বৰদেউতা দাদাৰ বাবুটো আহিলে তাকো চাহ দিলোঁ বৌজনীকো চাহ দিলোঁ বিস্কুটৰ লগত আৰু সি মানে ভিডিঅ' চাই থাকে বোলে মোৰ তাৰপাছত সি কয় মোকো ভিডিঅ'ত দেখুৱাই দিয়া সেইকাৰণে তাকো মই ভিডিঅ'ত দেখাই দিলোঁ আৰু সি মানে সৰু চাইকেল কিনি দিছে পাপাকে তাৰপাছত চাইকেলটো মানে সি চলাব পৰা হ'ল এতিয়া সেইবাবে সি চলাই থাকে আৰু সদায় ৰাতিপুৱা আমাৰ চোতালৰ ফালে সি চলাব আহে চ' তাক মই আজি এবাৰ ভালদৰে চলাই দেখুৱাচোন মই ভিডিঅ' কৰোঁ বুলি তাক ভিডিঅ'ত দেখুৱাই দিলোঁ আৰু সি ধুনীয়াকৈ চলাব পৰা হৈছে আৰু তাক মই একপাক ঘৰলৈকে ৰাস্তাৰ ফালৰ পৰাই চোতাললৈ এনেকৈ একপাককৈ ঘূৰাই চলাব দিছোঁ সেইবাবে সি এনেকৈ চলাই দেখাইছে আৰু আমাৰ আজি দেউতাৰ লগত কাম কৰিবলৈ খুৰা এজন আহিছে মানে ঘৰৰে বাঁহৰ কাম কৰিবলৈ হাজিৰা কাম কৰিবলৈ চ' তাৰ বাবে মই দুপৰীয়াৰ সাজ বনাবলৈ এয়া চয়াবিন ভাজিছোঁ মানে কাম দেৰিকৈ বনাইছোঁ এইটো মানে ভিডিঅ'টো মই বনাই ৰাখিছিলোঁ নহয় সেইবাবে দেখুৱাই দিলোঁ তাৰপাছত এয়া মই চয়াবিনখিনি আগত ভাজি লৈ মিক্স চব্জি এটা বনাম বুলি ভাবিছোঁ আলু আৰু পালেং শাকৰ লগত আৰু এয়া মই পিঁয়াজখিনি ভাজি লৈ আলুখিনি প্ৰথমে ভাজিম তাৰপাছত আলুখিনি ভাজি যেতিয়া আধা সিজাৰ পাছত আৰু সকলোৱে জানে কেনেকুৱা বনাব লাগে এইবিলাক চব্জি সকলোৱে গমেই পায় চ' মই মানে এনেই বনাইছোঁৱেই যেতিয়া ৰেচিপি এটা চ' সেইটোকে দেখাই দিওঁ চিম্পুলে হওক তাৰপাছত এয়া মটৰ কেইটামান লৈছিলোঁ মটৰখিনিও দি দিছোঁ তাৰপাছত ঘৰৰে পালেং শাক আছে নহয় পালেং শাকো অকণমান দি দিছোঁ তাৰপাছত চয়াবিন এনেকৈ মিক্স চব্জি এটা বনাইছোঁ আৰু আজি মানে চিম্পল আৰু আজি একো মাছ মাংসও নাই আমাৰ এনেই আৰু খুৰাহঁতৰ কাৰণে চব্জি ভাজি আৰু দালিয়ে এনেকৈ বনাইছোঁ দালিও অকণমান পাছত মানে কি দালিও বনাম বুলি ভাবিছোঁ দালিৰ ৰেচিপিখিনিও মই এনেই ভিডিঅ'তে দেখাই দিলোঁ তাৰপাছত মানে কি বনাই গৈ আছোঁ আৰু আপোনালোকে চাই যাওক যদি মোৰ ভিডিঅ'টো চাই বেয়া নাপায় তেনেহ'লে স্কিপ নকৰাকৈ চালে গম পাব মই কি বনালোঁ তাৰপাছত যদি মোৰ ভিডিঅ'টো যিসকলে চাই ভাল পাইছে তেনেহ'লে তেওঁলোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' এই আৰু মোৰ ঘৰৰ পৰিয়ালৰ বাবে মই কি কৰোঁ সদায় সেইখিনি দেখুৱাই দিলোঁ আৰু মানে আপোনালোককো শ্বেয়াৰ কৰি দিওঁ বুলি চ' বহুতে মানে এনেকৈ ৰেচিপি ভিডিঅ' বনায় কিন্তু মই মানে ৰেচিপি ভিডিঅ' ইমান দেখুৱাব নাজানো ইমান ভাল বনাব নাজানো তাৰ বাবে মই মানে এনেকৈ ঘৰত যেনেকৈ চিম্পলে বনাই সেনেকৈ আমাৰ যেনেকৈ খাওঁ সেইটোৱে দেখুৱাই দিওঁ আৰু চ' আপোনালোকে এনেকুৱা চব্জি ভাজি খায় নে নাখায় নাজানো কিন্তু আমাৰ খাওঁ বাবে আজি মই বনালোঁ এনেকৈ আৰু মোৰ ফাইনেলি ভাজি বনোৱা হৈয়ে গ'ল এইখিনি ভাজি আৰু এতিয়া মই দালি ভাজিম মানে দালি ভাজিবলৈ এটা পিঁয়াজ আৰু এটা জলকীয়া দিছোঁ আৰু আলু এটা দিছোঁ আলু এটা দিয়াৰ কাৰণ হ'ল দালিটো তাৰমানে অলপমান কম হৈ গ'ল চ' আমাৰ আজি 4জনে পৰিয়াল মানে দেউতা মা আৰু মই আৰু খুৰা কাম কৰাজন মানে আমাৰ ভাইটি আৰু ভণ্টি নাই ভাইটি আৰু ভণ্টি দুদিন হ'ল বাইদেউ ঘৰতে গৈ আছে সেইবাবে আমাৰ পৰিয়াল কমি আছে বাবে দালিটো কমকৈ আনিলোঁ তাৰপিছত এটা আলু দিয়াৰ কাৰণ হ'ল এটা আলুটো মানে মই গুড়া কৰি দিলে মানে ভালদৰে গোটা হয় অলপমান দালিটো গোটা দেখা পায় সেইকাৰণে মানে ভাল দেখা পায় সেইবাবে মই এটা আলু অকণমান ডাঙৰকৈ কাটি কেনে এইটো মানে গুড়ি কৰি দিম সিজিলে তাৰপাছত চাই থাকক এনেকৈ মোৰ ৰেচিপি চিম্পল আৰু দালি ইয়াতে অকণমান জিৰা পাউডাৰ দিম আৰু ধনিয়া দিম আৰু বেলেগ একো নাই চিম্পলে দালি আৰু মানে একদম আৰু এইখিনি ঘৰৰে ধনিয়া পাত ছিঙি আনি কিনে দি দিলোঁ তাৰপাছত দালিটো ধনিয়া পাত দিলে বহুত ধুনীয়া লাগে গোন্ধটো আৰু এয়া চাওক দালি ৰেডি হৈ গ'ল আৰু ইফালে মই ভাত বহাই দিছোঁ মানে
ভাতটো লাষ্টত বনালোঁ, বাকী দালি ভাজি আৰু এইখিনি বনাই ল'লোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই ভাত আঞ্জা বনাই ৰেডি কৰিলোঁ। এতিয়া আমাৰ মানে কাম কৰি আছে দাদা এজন, দাদা নহয় মানে খুৰা হয়, খুৰাজনে আমাৰ ঘৰৰ কাম কৰি আছে। এইফালে আমাৰ ভঙা চিঙা ঘৰটো, এইটো ঘৰটো ঠিক কৰি আছে আমাৰ, এইটো বেৰা লগালে আৰু এইটো টিংবিলাক গোটেই বেয়া হৈ গৈছে আৰু বেৰাবিলাক আছে বনাব, তথাপিও মানে যিখিনি পাৰে সেইখিনি কৰি আছে। এইটো মোৰ টিউশ্যন পোৱালিটো আহি গ'ল টিউশ্যন কৰিবলৈ। মোৰ ইফালে কামেই শেষ হোৱা নাই, ভাত আঞ্জা বনোৱাই শেষ হোৱা নাই। আৰু আমাৰ দাদা এইফালে চাওক, আমাৰ দাদাই মিস্ত্ৰী কাম কৰি আছে, পকী ঘৰ বনাব। আৰু মই ভাত আঞ্জা বনাই আছোঁ, মোৰ ভাত আঞ্জা বনোৱা হোৱাই নাই। এতিয়া ভাত দিব পাম দেউতা আৰু খুৰাক। চ' মোৰ এয়া ভাত হ'ল, আঞ্জা ভাজি দালি হৈ গ'ল গৰম। আৰু এতিয়া ভাতটো হোৱাৰ পাছত মোৰ ভাত হ'ল, মই এতিয়া কণী বইল কৰিব ওলাইছোঁ। এয়া চাওক কণী দুটা, খুৰা আৰু দেউতাৰ কাৰণে। আৰু কেৰাহীটো বহুত সৰু, সেইবাবে এইটো দিব লাগিব। কণী বইল হ'লে আৰু ভাত বাঢ়িম আৰু। মই প্ৰথমে দেউতা আৰু খুৰাক দিবলৈ দুখন কাঁহীত ভাত বাঢ়ি লৈ, আঞ্জা বাঢ়ি, ভাজি চাজি বাঢ়ি লৈ দেউতা আৰু খুৰাক খাবলৈ আগত মাতিলোঁ। তাৰপাছত দেউতা আৰু খুৰাক আগত ভাত দি কেনে, তাৰপাছত ইফালে মোৰ টিউশ্যনো আহিছে, তাৰ বাবে মই এতিয়া নাখাওঁ, মায়ে খালে খাব। তাৰপাছত মই মানে টিউশ্যন শেষ হোৱাৰ পাছত খাম বুলি। চ' দেউতা আৰু খুৰাক এয়া ভাত খাজি দিলোঁ। ভাত খাজি দিয়াৰ পাছত মই মানে ভাতটো দিয়েই মানে মাক চাব কৈ কেনে টিউশ্যনটো কৰিলোঁ। তাইৰো মানে সখী আছে। আমাৰ চৰ্জি অহাকালি কি আছে? সংস্কৃত। তাইক কিবা লিখিব দিছোঁ। আৰু দুদিন লাষ্ট পৰীক্ষা আছে ন চৰ্জি? দুদিনৰ পাছত আৰু ফ্ৰী আৰু বা বিন্দাছ। ক'ত যাবা? পৰীক্ষা ভাঙিলে ক'ত যাবা? আমাৰ ঘৰৰ কাষত বিয়া শেষ হ'লি। বিয়া? মামা ঘৰত যাবা, মামা ঘৰত। মামা ঘৰত নাযাওঁ। হেই, কাম নাই তুমি। মামাৰ সাগৰ কোকৰাঝাৰ। কোকৰাঝাৰ? জেঠা ঘৰত। দিয়া, লিখা।